বিয়াত পুৰণা দিনৰ ঘটনা মনত পৰিলে সৰস্বতী পূজাৰ দিনাখনত সৰস্বতী পূজাৰ দিনাখন একদম 49খন ৰুটি খাই দিলে লগতে পুৰা খানা লালে লগত দেই মই কৈছো আৰু এখন খালে তোৰ পুৰা হাফ চেঞ্চুৰী হৈ যাব ৰেকৰ্ড হৈ যাব মোক গাহৰি পাচলি খাবলৈ ইমানকে কৈছে দেই জবলা চোৱা 49খন খালে আৰু কি হয় বা জবলা ইডখন অকং চবেই কয় মোক পগলা বুলি মই পগলা হয় মই পগলা হয় তুমি জানা এই ৰাস্তায় পঢ়োতে যে মই ঘূৰি পঢ়ো কি বিচাৰি পঢ়ো জানা মাথো মই তাই দিয়া সেই চিঠিখন বিচাৰি ফুৰো ओ माने ऋतु मुझे बहुत अच्छे लगते हो इन्हें तुम्हारा फोटो मैं माँ को दिखाऊंगा और माँ पसंद करेगा तुमको विराट हाँ हाँ तुम सुंदर हो ना बहुत हाँ ये मन ঐ ল'ৰা তোমাৰ বুকুত কাৰ নাম লিখিছা বুকুত লিখিলো নাম মই তোমাতে প্লিজ প্লিজ গুচাই দিয়া নামটো মাহঁতে গম পালে কথাটো বেয়া হ'ব সাবুন দিলে নুগুছে সাপ মাৰিলে ओ माने ऋतु मुझे बहुत अच्छे लगते हैं इन्हें तुम्हारा फोटो मैं माँ को दिखाऊंगा और माँ पसंद करेगा तुमको विराट हाँ हाँ तुम सुंदर हो ना